গ্ৰেড 4ৰ চাকৰিবোৰত আপোনাৰ 3 লাখৰ পৰা 5 লাখলৈকে গৈছে আৰু গ্ৰেড আপোনাৰ যিবিলাক গ্ৰেড 3 যিবিলাক আপোনাৰ পোষ্ট আছে তাতে 8 লাখ to 10 লাখ ডিপেণ্ডিং আপন দ্য দালালছ চ' এতিয়া যোনে যিমান যেনেকৈ ল'ব পাৰিছে কোনোবাই 15 লাখ লৈ কিনে তেওঁক যদি 5 লাখ দিব আছে 5 লাখ দিছে বাকী 10 লাখ নিজে খাইছে চ' পইচাটো আপুনি লাইক আমি শুনালৈকে এতিয়ালৈকে মই যিমানখিনি ষ্টুডেণ্টছ ফিডবেক পাইছোঁ ইটছ আপ টু 3 lakhs to 8 lakhs লেবৰ ভিতৰত আছে আৰু গ্ৰেড 3 to 8 lakhs 10 lakhs দাম হৈ গ'ল আপোনাৰ 21 তাৰিখ আৰু 28 তাৰিখ 28 তাৰিখৰ পিছত এতিয়া আপোনাৰ মোটামুটি ধৰক 6-7 দিন 10 দিন বাগৰি গ'ল আৰু তাৰপিছত লাহে লাহে ষ্টুডেণ্টছবোৰে মোৰ যিমানখিনি মোৰ মোটামুটি অলমষ্ট এৰাউণ্ড 2 লাখ ষ্টুডেণ্টছ আছে যোনখিনি মই নিজে পঢ়াইছোঁ তো ষ্টুডেণ্টছৰ পৰা যেতিয়া ফিডবেক অহা ষ্টাৰ্ট হ'ল ছাৰ এনেকৈ পইচা চলি আছে ছাৰ আমি ইমান কষ্ট কৰিলোঁ দিনে ৰাতি আপুনি কষ্ট কৰিলে এতিয়া কি হ'ব চ' তাৰপিছত যেতিয়ালৈকে মানে জেনুইন আপুনি লিডছ নাপায় সেইটো বস্তুটো উঠাই লাভ নাই কাৰণ পিছলৈকে তেওঁলোকে ধৰক ক'ব যে আপুনি ক'ৰ পৰা গম পালে চ' ময়ো অকণমান এইটোৰ ওপৰত ৰিচাৰ্চ কৰিলোঁ ৰখিলোঁ প্ৰায় 10 দিন ধৰি এই বস্তুটোৰ ওপৰত লাগি আছিলোঁ প্ৰশাসনৰ লগতো মই বহুতবাৰ যোগাযোগ কৰিছোঁ আৰু টুইট কৰাৰ আগতেও মই আমাৰ কিছুমান পুলিচ অফিচাৰ্ছৰ লগত ডিছকাছ কৰিছোঁ তেওঁলোকে কৈছে দে হেভ দ্য লিডছ বাট যেতিয়ালৈকে তেওঁ প্ৰপাৰ লিডছটো নাপায় তেওঁলোকেওতো আগবাঢ়িব নোৱাৰে চ' ফাইনেলি লাইক আমি যোৱাকালিৰ আগদিনা উই অলমষ্ট গট ছাম অফ দ্য চেম্পল পেপাৰ্ছ যিটো ইউটিউবত ফ্লাৰিছ কৰিছিলে আৰু ইউটিউব বুলি নহয় কিছুমান ষ্টুডেণ্টছক পঠাইছিলে য'ত আপোনাৰ 1ৰ পৰা 100লৈকে প্ৰায় দ্বিতীয় কুৱেশ্যন দেখিবলৈ পোৱা গৈছে ছিকুৱেঞ্চটো ছেইম আছিলে অপশ্যনছবোৰ ছেইম আছিলে চ' তাৰপিছত আমি উই ৱেৰ অলমষ্ট এৰাউণ্ড 99% কনফাৰ্ম হৈ গ'লোঁ যে যিটো আমাৰ নিউজ এটা ওলাইছিলে এক্সামৰ আগতে এটা নিউজ আহিছিলে যে এটা দুষ্ট চক্ৰ লাগি আছে পেপাৰ ফাদিল কৰাৰ নামত চ' সেই নিউজটোৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ এটা ডিচিশ্যন লৈছিলে যে নেটৱৰ্কটো তেওঁ কাট কৰি দিব চ' তাৰপিছত যেতিয়া এই বস্তুটো আমাৰ উত্থাপিত হোৱাৰ পিছত ফাইনেলি দেখা গ'ল যে এটা লবি চলি আছে য'ত আপোনাৰ আৰু লবি এটা কেতিয়া চলিব পাৰে যেতিয়ালৈকে আপোনাৰ পাৱাৰফুল মানুহ লবি এটাৰ বেক চাইডত নাথাকে এজ এ বেকবোন তেতিয়ালৈকে কোনো মানুহে সাধাৰণ মানুহে সেই বস্তুটো মানে কেতিয়াও সেই বস্তুটো নোৱাৰে আমাৰ দৰে সাধাৰণ মানুহে আমি সেই বস্তুটো কেতিয়াও সাহসো কৰিব নোৱাৰোঁ টু ডিমাণ্ড মানি ফৰ বেকডৰ এপইণ্টমেণ্টছ চ' আৰু আজি যিহেতু লাইক আমি সকলোৱে জানো আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথি তাতে মই এটা কথাই ক'বলৈ বিচাৰিম যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আজিৰ ডেটত মানুহ হৈ আমি যদি মানুহৰ কথাই নাভাবোঁ তেনেহ'লে কিদৰে আমি আগবাঢ়ি যাব পাৰিম মই অকল ষ্টুডেণ্টছখিনিৰ কাৰণে মই লাগি আছোঁ ইয়াতে কোনো মোৰ নিজা স্বাৰ্থ নাই আৰু ষ্টুডেণ্টছখিনিয়ে বহুত ষ্টুডেণ্টছ এনেকুৱা আছে যোনে দিনটো আপোনাৰ কাম কৰি ৰাতিটো আপোনাৰ কাম কৰি তেওঁলোকে পঢ়ি এই পৰীক্ষাটো দিছে যাতে তেওঁলোকৰ ঘৰখন তেওঁলোকে ছাপৰ্ট কৰিব পাৰে বহুত ছিংগল মাদাৰ্ছ আছে যোনে সপোন এটা দেখি কিনে এটা ষ্ট্ৰাগল কৰি কিনে তেওঁলোকে কৰিছে প্ৰমাণ বুলিবলৈ ক'লে আমাৰ এতিয়া মেক্সিমাম আমাৰ ষ্টুডেণ্টছ কলছ আছে তাৰপিছত আমাৰ ষ্টুডেণ্টছ লিডছ আছিলে যিবোৰ নাম্বাৰৰ পৰা কল আহিছিলে আমি উই হেভ অলৰেডি প্ৰভাইডেড দ্য নাম্বাৰছ টু দ্য পুলিচ পাৰ্চনেলছ তেওঁলোকে দে হেভ অলৰেডি ফ'ল' আপ কৰি আছে তেওঁলোকে আৰু মেক্সিমাম আমি নাম্বাৰছে দিছোঁ কাৰণ নাম্বাৰছবোৰৰ পৰাইতো কল মানে এক্সচেঞ্জ হৈছে তেওঁলোকৰ এনেকুৱা ধৰণৰে কথা বাৰ্তা আৰু ধৰক আপোনাৰ যিটো পইচাৰ লেনদেনৰ কথা চব কথা তেওঁলোকে ডাইৰেক্ট ফোনতো নাপাতে তেওঁলোকে এটা যিকোনো ডেষ্টিনেশ্যন এটাত মাতি তেওঁলোকে কথা পাতিছে বা সেনেকুৱা ধৰণৰ ফোন অভাৰ কনভাৰ্চেশ্যন আজিকালিতো ফোন কনভাৰ্চেশ্যনতো গোটেইখিনি নহয় চ' সেইখিনিয়ে লাইক